হেল্ল' বন্ধুসকল, এতিয়া মই বৰ্তমান গৈ আছো নামচাই। দেখাই থাকিম গোটেই ৰাস্তাটো নামচাই আপোনালোকৰ। এতিয়া মই পামগৈ এতিয়া গেটৰ এই নিৰা চাইবাৰ ফাউণ্ডেশ্যন ইয়াতে আপোনাৰ গোটেই ডিটেইলছ লিখা আছে। আপোনাৰ বৰমচাৰ নামচাই তেজু চব ডিটেইলছ লিখা আছে, মানে চাই পিনি যাব পাৰিব। এতিয়া পামগৈ আমি দিয়া গেট। এইখন হৈছে দিয়া গেট। আপোনাৰ ইয়াত এণ্ট্ৰি কৰিব, আপোনাৰ পাছ বিচাৰিব। এইখনে গেটখন আপোনাৰ। পুলিচে সুধিলে আমাক, আজিকালি অলপ চিনাকি হ'লোঁ, নতুন পুলিচ আহিছে ন, অলপ চিনাকি হ'লোঁ, কৈছে অকণমান চেণ্ডি চেণ্ডি কৰিবি বুলি। বৰ্ডাৰানে হোটেল আছে, ইয়াত খাই মেলি আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। নামচাই যাব পাৰিব, তেজপুৰ যাব পাৰিব, বৰমচা যাব পাৰিব। বৰমচা আপোনাৰ ৰুমটো দেখাম বাৰু, সোনকালে যায়। কালি মই এটা ভিডিঅ' দিছিলোঁ আপোনাৰ চেগুন ধাবা বুলি, এইটো ৰঙা লাইটটো জ্বলি আছে, নীলাকৈ লাইটটো, এইফালে এইখনে চেগুন ধাবা। মই সেইদিনাখন দিছিলোঁ আপোনাৰ ভিডিঅ' এটা, সেইখনে হৈছে চেগুন ধাবা। মই এতিয়া মহাদেৱ পামগৈ এতিয়া খালি, চাই থাকক। এইখনে হৈছে আমাৰ মহাদেৱপুৰ, এই ডাঙৰ টাউন নহয় বাৰু, এইটোৱে টাউনটো। যাব পাৰে আপোনাৰ বৰমচা ৰোড, সেইফালে যাব পাৰে আপোনাৰ বৰমচা ৰোড। আছে আপোনাৰ মহাদেৱপুৰ তেল ডিপু, আমাৰ ঘৰ নিচেই ওচৰতে থকা এইটো তেল ডিপু। আমি আহি পাই গ'লোঁ দীঘল দলং, বাংকা ব্ৰিজ বুলি কয়। এতিয়া পামগৈ আমি বাংকা ব্ৰিজ। দেখাব নোৱাৰিলোঁ, দিনত এবাৰ আপোনালোকক ভালকৈ দেখাই দিম আৰু। এইখনে হৈছে বাংলা অঞ্চলৰ নদী। দলং এইখনে হৈছে প্ৰথম হৈছিলে আৰু।
ইউনিভাৰ্চিটি নামচাই দেখাই দিম আৰু আপোনালোকক ভালকৈ ইউনিভাৰ্চিটিখন ইমান মুৰব্বী থাকিলে চেনেহী থাকিলে থাকিম টোপনি পৰা ঘৰতে উকাও খচি দিম মজিয়া মুচি দিম